বদৰুদ্দিন আজমলক পাকিস্তান বাংলাদেশলৈ পঠোৱাৰ হুংকাৰ নিউ গুৱাহাটী বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মাৰ। নমস্কাৰ, এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। ৰাজ্যত এতিয়া ইউনিফৰ্ম চিভিল কোড চমুকৈ UCCক লৈ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। UCCৰ সম্পৰ্কে মন্তব্য কৰিবলৈ গৈ নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা বিজেপি নেতা ডিপ্লু ৰঞ্জন শৰ্মাই তীব্ৰ আক্ৰমণ কৰিলে। UDFৰ প্ৰধান বিন্নাকান্দি সমষ্টিৰ বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলক। বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মাৰ বিস্ফোৰক মন্তব্য, বদৰুদ্দিন আজমল জেললৈ যাব লাগিব। কিন্তু কোন এই বদৰুদ্দিন আজমল? তেওঁ আইন নামানিলে কেনেকৈ হ'ব? শৰ্মাৰ স্পষ্ট হুংকাৰ, যদি দেশৰ আইন আৰু UCC নামানে তেন্তে আজমলে ভাৰত এৰি পাকিস্তান বা বাংলাদেশলৈ গুচি যাব লাগিব। বিধানসভাৰ সন্মুখত বিধায়কগৰাকীয়ে আজমলৰ ৰাজনীতিত তীব্ৰ ভাষাৰে কটাক্ষ কৰে। আইন সকলোৰে বাবে সমান আৰু দেশত থাকিবলৈ হ'লে দেশৰ সংবিধান মানিবই লাগিব বুলি হুংকাৰ দিছে শাসনাধিষ্ঠ দলৰ বিধায়কগৰাকীয়ে। এই ঘটনাই এতিয়া ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। বদৰুদ্দিন আজমলে ক'লে যে UCC লাগু হ'ব নালাগে, UCC যদি লাগু হয় তেতিয়াহ'লে মুছলিম ধৰ্মৰ প্ৰতি অৱমাননা কৰা হ'ব। সকলোকে নিজৰ নিজৰ আমি এইটো ঠিকা ৰখা নাই নহয়, আমি ঠিকা ৰখা নাই। প্ৰথম কথা, UCC লাগু হৈছে অসমত ইতিমধ্যে। UCC ইতিমধ্যে অসম বিধানসভাই গ্ৰহণ কৰিছে। লাহে লাহে মই ভাবোঁ যে ভাৰতৰ গোটেইকেইখন ৰাজ্যতে UCC সকলে গ্ৰহণ কৰিব। তেওঁ নামানিলে কেনেকৈ হ'ব? তেওঁ জেলত যাব লাগিব। তেওঁ কোন হয় বদৰুদ্দিন আজমল নামানিবৰ কাৰণে? বদৰুদ্দিন আজমলে তেনেকৈ নামানো বুলি ক'লে বাংলাদেশ বা পাকিস্তান গৈ পেলাই কওক। ইয়াত শৰীয়তটো নচলিব নহয়, শৰীয়া লছ ইয়াত নচলিব। ইয়াত ভাৰতৰ সংবিধানে যিটো কথা কৈ গৈছে, ভাৰতৰ সংবিধান প্ৰণেতাই যিটো কথা কৈ গৈছে, আৰু আটাইতকৈ ডাঙৰ কথা সুপ্ৰিম কোৰ্টে বাৰম্বাৰ কৈ গৈছে, সুপ্ৰিম কোৰ্টে খেদ প্ৰকাশ কৰিছিল যে UCC এক ডেড লেটাৰ হিচাপে পৰিগণিত যে সুপ্ৰিম কোৰ্টে কৈ থৈ গৈছিল। গতিকে আমি সংবিধান প্ৰণেতা আৰু সুপ্ৰিম কোৰ্টৰ জাজমেণ্টকে সন্মান কৰি পেলাই আমি ইউনিফৰ্ম চিভিল কোড আনিছোঁ। 1000-10,000জন বদৰুদ্দিন আজমলে নামানো বুলি ক'লেও UCC লাগু হ'বই, আৰু তেওঁ এনেকুৱা ধৰণৰ এইবোৰ আইন বহিৰ্ভূত কথা কোৱাৰ তেওঁৰ কোনো অধিকাৰ নাই। আপ জেহাদ ইট ইজ এ ছিষ্টেমেটিক প্ৰচেছ। কেৰালা হাইকোৰ্টে ৰায় দিছিল, গতিকে